নমস্কাৰ বন্ধুসকল, মই বিজয় কৈছো। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। সো আশা কৰো আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম কমিউনিকেশ্যন স্কিলৰ বিষয়ে। হোৱাট ইজ কমিউনিকেশ্যন স্কিল? সো কমিউনিকেশ্যন বুলি কওঁতে হয়তো কিছুমানে বুজি পোৱা নাই। কমিউনিকেশ্যন মিন্স হৈছে আমি মানুহৰ লগত কেনেকৈ যোগাযোগ কৰো, মানুহৰ লগত আমি কেনেকৈ কথা কওঁ, মানুহৰ লগত কেনেকুৱা বডি লেংগুৱেজ আমি এক্সপ্ৰেছ কৰিছো, মানুহৰ লগত আমি মনৰ ভাৱ কেনেকৈ আদান প্ৰদান কৰিছো, অৰ্থাৎ কেনেকৈ ইণ্টাৰেক্ট কৰিছো, এই গোটেইবিলাক কমিউনিকেশ্যনত সোমাই যায়। এতিয়া কমিউনিকেশ্যন আমাৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। যদি আপোনাৰ কিবা এটা বিষয়ৰ প্ৰতি বহুত বেছি নলেজ আছে, তথাপিও যদি আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল নহয়, তেনেহ'লে আপুনি জীৱনত কেতিয়াও ছাকচেছ হ'ব নোৱাৰিব। আপুনি আপোনাৰ প্ৰতি মানুহক কেতিয়াও আকৰ্ষিত কৰিব নোৱাৰিব। আৰু যদি আপোনাৰ লাগিলে নলেজ কমেই আছে, তথাপিও যদি আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল, তেনেহ'লে আপোনাৰ প্ৰতি মানুহক সোনকালে আকৰ্ষিত কৰিব পাৰিব আৰু আপুনি জীৱনত ছাকচেছ হ'ব পাৰিব। আপুনি কি ভাবে নেকি যে আপোনাৰ মুখৰ যদি ৰং বগা হয়, আপোনাৰ যদি মুখৰ আকৃতি ভাল হয়, আপোনাৰ প্ৰতি মানুহ আকৰ্ষিত হৈ যাব? হয়, আপোনাৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব যদি আপোনাৰ মুখৰ ৰং বগা হয় বা আপুনি যদি মুখৰ আকৃতি ভাল হয়, যদি আপুনি দেখাত ধুনীয়া হয়, আপোনাৰ প্ৰতি মানুহ আকৰ্ষিত হ'ব। কিন্তু সেইটো চিৰস্থায়ী নহয়, অকণমান সময়ৰ বাবে, এদিন দুদিন তিনিদিন এমাহৰ বাবে হ'ব। যেনেকৈ আমি ৰং চঙীয়া বস্তু দেখিলে তৎক্ষণাৎ চকু গুচি যায়, ঠিক তেনেকৈ আপোনাৰ প্ৰতিও মানুহ আকৰ্ষিত হ'ব। কিন্তু চিৰদিনৰ বাবে সেই আকৰ্ষণটো নাথাকিব। আৰু যদি আপোনাৰ কমিউনিকেশ্যন স্কিল ভাল হয়, তেনেহ'লে আপোনাৰ প্ৰতি মানুহৰ আকৰ্ষণ সদায়ে থাকিব। কেতিয়াবা আমি দেখো যে কিছুমান মানুহৰ বহুত বেছি দেখিবলৈ বহুত বেছি ধুনীয়া নহয়, কিন্তু তেওঁলোকক ভাল লাগে। কিয় ভাল লাগে? জাষ্ট ফৰ কমিউনিকেশ্যন স্কিলৰ বাবে, তেওঁলোকক কমিউনিকেশ্যন স্কিল ভাল হোৱাৰ বাবে আমাৰ তেওঁলোকক ভাল লাগে। চ' আজিৰ এই ভিডিঅ'টো আমাৰ কমিউনিকেশ্যন স্কিলৰ ফাৰ্ষ্ট ভিডিঅ'। চ' এনেকুৱা 2-3টা ভিডিঅ' মই বনাম। এই ভিডিঅ'টোত গোটেইবিলাক আলোচনা কৰাটো সম্ভৱ নহয়, কাৰণ কমিউনিকেশ্যন স্কিল বহুত ডাঙৰ হয়, বহুত ডাঙৰ টপিক হয়। তো আমি বেছিক আজি শিকিব বিচাৰিম। এটা কথাই শিকো যে ইয়াত যেতিয়া আমি কোনোবা নতুন মানুহক লগ কৰোঁ, সাপোজ ধৰক কোনোবা এজন নতুন মানুহক আমি লগ কৰিম বা তেওঁ মোতকৈ ডাঙৰ হয়, ডাঙৰ মানে বয়সত ডাঙৰৰ কথা কোৱা বা ষ্টেটাছত ডাঙৰ হয়। চ' তেওঁৰ লগত আমি কেনেকৈ কথা পাতিম? একচুৱেলি যেতিয়া আমি তেওঁক লগ কৰিব যাম, এটা কথা সদায় মনত ৰাখিব লাগে যে তেওঁ আমাৰ ইকুৱেল হয়, তেওঁ সম লেভেলৰ হয়। যদি আমি তেওঁক ডাঙৰ বুলি ভাবো আমাতকৈ, তেনেহ'লে আমি তেওঁৰ লগত ইণ্টাৰেক্ট কৰিব নোৱাৰিম। কাৰণ এটা কথা ভাবি চাওক, আমি আমাৰ ফ্ৰেণ্ডৰ লগত কথা কওঁতে আমাৰ সহজা হয়নে? নিশ্চয় নহয়। বা আমি ৰুমত অকলে থাকিলে কাৰোবাৰ লগত কিবা কথা ক'লে বা কিবা অভিনয় কৰিব লাগিলে সহজা হয়নে? নহয়। কিন্তু কেমেৰাৰ আগত কথা ক'ব লাগিলে আমাৰ সহজা লাগে, বা কাৰোবাৰ লগত ষ্টেজত কথা ক'ব লাগিলে, কোনোবা নতুন ফ্ৰেণ্ডৰ লগত কথা ক'ব লাগিলে আমাৰ সহজা লাগে। এতিয়া যেতিয়া আপুনি নতুন মানুহৰ লগত কণ্টেক্ট কৰিব, কথা ক'ব, আপুনি পোনপ্ৰথমে আই কণ্টেক্ট ৰাখিব, তেওঁৰ লগত চকুক চকু ধৰি কথা ক'ব, আৰু আপুনি তেওঁক সম লেভেলৰ বুলি ভাবি ল'ব। বিন্দাছ কথা ক'ব, একো টেনশ্যন নল'ব। আৰু আপুনি তেওঁৰ লগত যেতিয়া কথা কৈ থাকিব, অকণমান স্মাইল দি থাকিব, মানে নন ষ্টপ স্মাইল নহয় দেই, এনেকৈ আৰু দাঁত ওলাই এনি টাইম হাঁহি নহয়, জাষ্ট অকণমান স্মাইল দিব যেতিয়া তেওঁৰ লগত লগ কৰিব, বা হেণ্ডশ্বেক দিলে, হেল্ল' হাই ক'লে, চ' হেণ্ডশ্বেক দি তেনেকৈ কথা পাতিলে। কিন্তু মনত অকণমান ডাউট ফিল হ'ব নালাগে। তেওঁ যিমান স্পীডত কথা কৈ আছে, আপুনি সিমান স্পীডত কথা কওক, বা তেওঁ যিমান ভলিউমত কথা কৈছে, আপুনি সিমান ভলিউমত কথা কওক। আই কণ্টেক্ট মেইনটেইন কৰক, তেওঁৰ চকুত চকুত হৈ কথা কওক। কাৰণ যেতিয়া আপুনি কাৰোবাৰ চকুত চকুত হৈ কথা নক'ব, তেতিয়া কি ভাবা যায় যে আপুনি মিছা কৈ আছে, আপোনাৰ কনফিডেন্স নাই। আৰু যেতিয়া আপুনি কাৰোবাৰ ওচৰত চকুত চকু কথা ক'ব, তেতিয়া ভাবা যায় যে কনফিডেন্স আছে। সেয়েহে কেতিয়াবা কোৱা হয় যে কোনোবা মিছা কথা ক'লে, তুমি মোৰ চকুত চকুত কোৱাচোন, যদি তুমি সঁচা কৈছা, তুমি মোৰ চকুত চকু কিয় থ'ব পৰা নাই, তাৰ মানে তুমি মিছা কৈছা। চ' এনেকৈ কোৱা হয়। অৰ্থাৎ চকুত চকুত কথা কোৱা মানে আমি এইটো ভাবি লওঁ যে তেওঁৰ কনফিডেন্স আছে আৰু তেওঁ কোনো মিছা কথা কোৱা নাই, সঁচা কথা কৈছে। চ' আমি যেতিয়াই নতুন মানুহৰ লগত কথা কওঁ, চকুত চকুত কথা ক'ব লাগে, আৰু কেতিয়াও আমি তেওঁক আমাতকৈ ডাঙৰ বুলি ভাবিব নালাগে। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আলোচনা কৰিলোঁ। নেক্সট ভিডিঅ' সোনকালে লৈ আহিছোঁ কমিউনিকেশ্যনৰ স্কিলৰ ওপৰতে। চ' আজি এইখিনিয়ে ক'লোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পালে, আৰু যদি এই ভিডিঅ'টো ভাল পালে কমেণ্ট কৰি জনাওক, আৰু কমিউনিকেশ্যনৰ ভিডিঅ' ভালদৰে লাগে নে নালাগে।